নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ নিশ্চয় ভাল। মোৰ ফাৰ্মত আজি নতুনকৈ পোৱালি আহিলে, গতিকে আজি প্ৰথম দিন আপোনালোকক মই দেখুৱাম মোৰ পোৱালিখিনি কেনেকুৱা হৈছে, কেনেকৈ ৰাখিছোঁ, সকলোবোৰ তথ্য মই এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। মই ইয়াতে 1200 পোৱালি ৰাখিছোঁ, এটা বৰ্ডিঙত 600 কৰি, আৰু এনেকৈ মই পাত্ৰ লগাইছোঁ। আপোনাৰ এটা বৰ্ডিঙত 6টাকৈ পানীৰ পাত্ৰ লগাইছোঁ, দুটা বৰ্ডিঙত আপোনাৰ 12টা পাত্ৰ লগাইছোঁ। আৰু কোনোবাই সুধিব পাৰে যে বৰ্ডিংটো মই চাৰিকোণীয়াকৈ বনালোঁ কিয়? কাৰণ ইয়াক চাৰিকোণীয়াকৈ বনোৱাৰ মূল কাৰণ হৈছে IBH হৈ আছে বৰ্তমান এতিয়া। গতিকে IBHৰ পৰা ৰক্ষা পাবলৈ আমি বৰ্ডিংটো চাৰিকোণীয়াকৈ বনাব লাগে। যদি আমি চাৰিকোণীয়াকৈ বনাওঁ তেতিয়াহ'লে আমি বেমাৰৰ পৰা বহুতখিনি ৰক্ষা পাব পাৰিম। কাৰণ যেতিয়া IBHৰ সময়ত আমি ব্ৰইলাৰটো যিমানে পাতল কৰি ৰাখোঁ নহয়, সিমানে আমি IBHৰ পৰা ৰক্ষা পাব পাৰিম। আৰু আমি এনেকৈ চাৰিকোণীয়াকৈ বনাইছোঁ। আপোনালোকে চাওকচোন বাৰু মোৰ পোৱালিখিনি প্ৰথমৰ পৰা দেখুৱাই দিছোঁ। আজি প্ৰথম দিন হৈছে, আপোনালোকক দেখুৱাইছোঁ। আৰু মোৰ ফাৰ্মখন বৰ বেছি ডাঙৰ ফাৰ্ম নহয়, 1200 কেপাচিটিৰ হয়। আৰু সৰুকৈয়ে বনাইছোঁ, কাৰণ কি হয় চাওঁ বাৰু। এনেকৈ মই অলৰেডি 4টা বেটছ কৰিলোঁ। এই 4টা বেটছত মই 4টা বেটছত সফল হৈছোঁ। গতিকে এইটো বেটছ কি হয় আপোনালোকক দেখুৱাই যাওঁ। বাৰু পোৱালিখিনি কি ধুনীয়াকৈ মই চাৰিকোণীয়াকৈ ঘৰ বনাইছোঁ। এনেই যেতিয়া ঠাণ্ডা দিন হ'লে চাৰিকোণীয়া নহয়, গোল বনাব লাগে। কিন্তু এতিয়া যিহেতু IBHৰ সময়, গতিকে পোৱালিখিনি পাতল কৰি ৰাখিব লাগে। যিমানে পাতল কৰি ৰখা যায় সিমানে IBHৰ পৰা আমি ৰক্ষা পাব পাৰিম। গতিকে আমি এতিয়া পোৱালিখিনি এনেকৈ দুটা বৰ্ডিং বনাইছোঁ চাৰিকোণীয়া কৰি। আৰু এনেকৈ ব্ৰইলাৰখিনি গতিকে পোৱালিখিনি আহল বহলকৈ ৰাখিছোঁ, যাতে কোনো ধৰণৰ আৰু IBHে পটককৈ এটেক কৰিব নোৱাৰে। গতিকে IBHৰ সময়ত বহুত পোৱালি মৰি আছে ফাৰ্মবিলাকত। গতিকে মোৰ কি হয় বাৰু চাই থাকোঁ, আপোনালোকক দেখুৱাম বাৰু। মই আজি প্ৰথম দিনৰ পৰা দেখুৱাইছোঁ। আজি মই এতিয়া চেনি পানী দি দিছোঁ এতিয়া পানীৰ পাত্ৰত। এনেকৈ মই ইয়াতে 600, এটা বৰ্ডিঙত 600 আৰু এটা বৰ্ডিঙত 600, এনেকৈ 1200 পোৱালি ৰাখিছোঁ। আৰু মই ফাৰ্মখনৰ গোটাই ভিউটো দেখুৱাই দিছোঁ। মোৰ বৰ বেছি ডাঙৰ ফাৰ্ম নহয়, 1200 কেপাচিটিৰ ফাৰ্ম হয়। এনেকৈ আৰু ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব। মোৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, আপোনালোকে মোৰ এই ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো যদি বনোৱাত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। ধন্যবাদ। জয় আই অসম।